কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু, মাকৰ নাম স্বৰূপৰাণী। 15 বছৰ বয়সত শিক্ষা লাভৰ বাবে বিলেতলৈ যাত্ৰা কৰে আৰু 1912 চনত ঘূৰি আহে। তাৰ পিছত মহাত্মা গান্ধীৰ লগত লগ হৈ ইংৰাজক ভাৰতৰ পৰা খেদি পঠিয়ায় আৰু তেওঁৱেই হয় ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। তেওঁ শিশুসকলক বৰ ভাল পাইছিল কাৰণে তেওঁৰ জন্মৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। তোমাকে বিৰিলা প্ৰথম দেখো যিদিনা অন্তৰে কান্দিছিল জানানে মোৰ সিদিনা পদুমৰ পাহি যেন দেহা তোমাৰ ধুনীয়া তাকে লৈ সিদিনা কৰিছিলো কল্পনা তোমাকে বিৰিলা প্ৰথম দেখো যিদিনা অন্তৰে কান্দিছিল জানানে মোৰ সিদিনা পদুমৰ পাহি যেন দেহা তোমাৰ ধুনীয়া তাকে লৈ সিদিনা কৰিছিলো কল্পনা সুন্দৰী না সঁচা কথা কোৱা আছেনে কোনোবা তোমাৰ ভালে পোৱা আছেনে কোনোবা তোমাৰ ভালে পোৱা